বন্ধুসকল, আমাৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু ঘৰলৈ যাম, সেইকাৰণে আজি ৰাতিপুৱাৰে পৰা ব্যস্ত হৈ আছোঁ। বন্ধুসকল, আমি যাবলৈ সাজু হ'লোঁ আৰু মোৰ ভিতৰত থকা ফুলবিলাকো এনেকৈ বাৰান্দালৈ উলিয়াই দিছোঁ, যাতে নথকা কেইদিনত বৌহঁতে ভালকৈ পানী দিব পাৰে আৰু ফুলকেইজোপাই কষ্ট নাপায়। তেন্তে ব'লক যাওঁ। আমি এতিয়া হাইৱে পৰা ফাটি গৈছোঁ। ফাটি চেপনৰ পৰা সোণপুৰা যোৱা ৰাস্তাত সোমাইছোঁ। আগতে এইটো ৰাস্তা বহুত বেয়া আছিলে, এতিয়া কিন্তু বহুত ভাল হ'ল আৰু যিসকল ইয়াৰ স্থায়ী হয় গম পাবই তেওঁলোকে। আৰু বন্ধুসকল, এয়া আমি আহি এতিয়া দিৰৈ দলং পাইছোঁহি। এইখন নতুন দিৰৈ দলং আৰু সেইখন যে দেখিছে সেইখন পুৰণা দিৰৈ দলংখন হয়, যিখন আমাৰ ল'ৰাটো বৰ মৰমৰ। সি সেইখনেদিহে সদায় যাব বিচাৰে। আৰু বন্ধুসকল, এয়া আমি আহি এতিয়া আমাৰ গাঁৱত সোমাইছোঁ। এইখনেই আমাৰ গাঁও আৰু সেই ছাতি লৈ থকা যে মানুহগৰাকী দেখিছে, সেইটোৱে আমাৰ ঘৰ। অকণমান আৰু বাকী আছে, পামগৈ এতিয়া। এই পালোহিয়ে, এইয়া পাই গ'লোঁ আৰু এইটোৱে আমাৰ ঘৰ। এইয়া দেউতাই বাহিৰত কাম কৰি আছে। অ' দেউতা, আহি পোৱাৰ পিছতে আমি সকলোৱে চাহ খালোঁ। সেইফালে যে বহি আছে এজন দেউতা, এইফালে মা, বাকী আমি কেইজন আছোঁ আৰু এইটো চানা খাবলৈ আহিছে, সি মোৰ ভতিজা হয়। চাহ খাই উঠিয়ে ৰুমটো অকণমান পৰিষ্কাৰ কৰিলোঁ। পৰিষ্কাৰ মানে বিশেষ আজি বেছি নাই কৰা আৰু থাকিব পৰাকৈহে কৰি লৈছোঁ, যিহেতু যথেষ্ট ভাগৰ লাগি আহিছে। সেইকাৰণে বাকী থকাখিনি কাইলৈ কৰিম বুলিয়ে ভাবিছোঁ। এয়া ৰাতিৰ ভাতৰ আয়োজন চলিছে। নবৌয়ে মাংস বনাইছে। আমাৰ কাৰণে দেউতাই আজি স্পেচিয়েলি আনিছে, আমি আহিছোঁ বুলি, আলহী যে যিহেতু। আৰু এয়া মাংসৰ কি হ'ব, জলকীয়া ভাজি মানে মই বনাইছোঁ। দেখিছোঁ মাংস ভাজি, জলকীয়া আৰু এয়া মাংস। এনেই মানে আমাৰ যিটো মেৱা দি বনোৱা হৈছে ন, আজি মেৱা দি বনোৱা হৈছে। বন্ধুসকল, কালি মাংস বনোৱাৰ পিছতে বেলেগ একো ভিডিঅ' কৰা নহ'লেই, সেয়েহে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ আৰু ৰাতিপুৱাই প্ৰথম ভিডিঅ'টো কৰিবলৈকে আহিছোঁ আজি। আৰু এতিয়া পুৱা প্ৰায় 7 বাজিছে। আমাৰ ঘৰৰ মানুহবিলাক চাহ খাই চবেই উঠিছে আৰু আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। দিনটো সকলোৰে ভালকৈ আৰম্ভ হওক আৰু পিছৰখিনি আপোনালোকক নেক্সট ব্লগটোত আপোনালোকক দেখাম আৰু আপোনালোকৰ লগতো দেখা হ'ম। তেতিয়ালৈকে নমস্কাৰ।